মাই ডগছ কি হ'ল টেকেলি নাছে এই যে পোৱা খুচুৱা পইচা মানে ভনঙি পইচা পিছত বুজাবি ঐ ল'ৰা তই যে ভবাত লাগিলি দেখিছিলি নেকি টেকেলিটো যে পইচা বাচ্চাটা পলাইছে ধক ধক ঐ এইখনত ধৰি শপত খা যে মই মে জৌ কহুংগা চচ কহুংগা দে শপত খা তাৰমানে তোৰ ক'ব বিচাৰিছ যে তোৰ সেই টেকেলটো মই চোৰ কৰিছো সেই চব মই নাজানো মুঠতে তই শপত খা মোৰ ৰুমত তই জোতা বিচাৰিছিলি হ'ব বেলেগ দিয় দাখনতো কি শপত খাব না দাঁতে ধৰিব লাগিব এইখন হৈছে লোহা বস্তু আৰু ইয়াত ধৰি শপত খালে ষ্ট্ৰং হয় খা ষ্ট্ৰং মই গম নাপাওঁ কিন্তু এটা কথাৰ কাৰণে মোৰ দুখ লাগিছে যে তোৰ নিজৰ ককাইৰে তোক আজি তই চোৰ সজাই দিলি ইমোচনেলি ব্লেকমেইল কৰি লাভ নাই আই এম এ প্ৰেক্টিকেল লেডি খা বেগেতে তাৰমানে মই চোৰ ন মই চোৰ উবা দেখিছা কি তথাপিও দাখনত ধৰি শপত নেখালে চা বাচ্চাটা কথা নাজানিছো বৌ কিন্তু মই একোৱে নাজানিছো এই দাঁত ধৰি শপত খাইছে এখন দাঁত ধৰি শপত খাইছে বহুত লাজ পাইছো তোমাৰ ঘৰ পাই তোমাৰ ঘৰ বস্তু চুৰ হৈছে নে বেলেগৰ ঘৰ পা মোৰ ঘৰ পা বোৱাৰী মই লাজ পাইছো অভাৰ এক্টিং নকৰিবি জোখত কৰ ঘৰৰ বস্তু ঘৰৰ মানুহে লৈ গৈছে আৰে এইখন ঘৰ লক্ষীয়ে বাস কৰিব লক্ষী পলাই পতং দিলে লক্ষী গ'ল ইমান দিন মানে ঘৰতে আছিলে সেই ছোৱালীজনী গাত যেতিয়া এটা বাচ্চা লৈ হাত দিব সেই ছোৱালীজনী ঘৰত থাকিব পাৰিছে তাকে ইবজাব নাছে কোন ছোৱালী তুমি যে লক্ষী কথা কৈছা বাচ্চাটা যে গাত হাত দিছে সেই লক্ষী ছোৱালী নহয় লক্ষী আই কথা কৈছো মই লক্ষী আই লক্ষী বয়স হৈছে মানে লক্ষী আইতা বোপাই কোনোবা দিনা তোৰ এই ব্ৰেইনটো মই প্ৰেছাৰত সোমোৱাই 3টা হুচেল মাৰি দিম জেগাত আহি যাব মোৰ খোৱা চব মানে মোৰ এডাল ঔটেঙা পাইছে বৌ কি হ'ল মোক ফটো এখন দেখিছে মই বয়সটো চাওঁ কিহৰ ফটো এই লক্ষী আহিছে বয়সটো কিমান হৈছে মই চাই দেখিছো এই পাগল এইটো ঐ মূৰ্খ মই সেই লক্ষী ছোৱালী কথা কোৱা নাই নহয় লক্ষী দেৱী ঈশ্বৰ ভগৱান সেই লক্ষী আজি মোৰ ঘৰৰ পৰা বিদায় মাগিলে সেয়া লক্ষী কথা জানিছো ৰাতিয়ে আহিছে কেকেচা বস্তু দিছে কেকেচা আকৌ বেলেগত দিছে ৰচোন কি হ'ল কেকেচা কি বস্তু দি গৈছে এই নহয় কি বস্তু দিছে সেইটো ক কোনে দিছে কথা নকলাবি কি বস্তু দিছে সেইটো ক লাগি যাব বোৱাৰী টেমুনা উঠি যাব মধমৰ দিম এতিয়া সঁচা কথা ক কেকেচা কোনে বস্তু দিছিলে হেবালকে থাকিব নালাগে ক বেগে তেতিয়া দিন নহলে মাৰ বোলে তিনিয়ে চাই নিজে কথা কৈ মই ফুটি ফুটি ধুনীয়া মিলাইছ দে কথাটো ক বেগেতে ক'ব লাগিছে কথাটো ক বেগেতে কলৈ যাও এনে ভাজ এটা লৈছো কথা ক একদম সঁচা কথা ক কোনে কি বস্তু দিছে কেকেচাক বেগেতে ক সপোনত কোনোবা এটা কিবা দিছে তাকে দেখিছে সেইটোৱে কৈছো সঁচানে একে তোমাৰ সপত কলপাত পিছল খাই মৰিছা এই মোৰ সপত খাব নালাগে কিন্তু বস্তুটো কলৈ গ'ল বস্তুটো সন্দেহ কিন্তু মোৰ দুইটা ওপৰতে হৈছে বুজিছ মোক কিন্তু বাচ্চাটা ওপৰত হৈছে হয় নেকি এটা কাম কৰা তুমি কেকেচাক ধৰা মই বাচ্চাৰ পৰা কথা উলিয়াই আছো পাৰিবিনে এই এটা বাচ্চা ধুনীয়াকে কথা উলিয়াইছে সঁচানে মোহনে যেন কথা উলিয়াবই এই মণিয়ে যেন চাহ খুৱাবই সঁচা একদম সঁচা বহাই দিয়া যা কিন্তু এইটোৱে জানো পাৰিব কথা উলিয়াব চাওচোন কি কৰে তুমিও তো